আমাৰ PMGSৰ কাৰণে যিখিনি 24 লাখ হিতাধিকাৰীৰ নাম তাতে জিঅ'টেক তালিকাভুক্ত হৈছিলে এইসমূহক আধাৰ লিংক কৰিবৰ কাৰণে আমাৰ তাতে নিৰ্দেশনা প্ৰদান কৰিছিলে। কিন্তু ইতিমধ্যে আমাৰ অসমত কিছু কাৰণত আমাৰ আধাৰ কিছু পঞ্চায়তত বা গাঁও অঞ্চলত হোৱা নাই। এইভাবে আমি ইতিমধ্যে এই 31 তাৰিখৰ 31 আগষ্টৰ বিষয়টো আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কেন্দ্ৰীয় মন্ত্ৰী মাননীয় নৰেন্দ্ৰ সিং টোমৰ ডাঙৰীয়াৰ লগত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আলোচনা হৈছে আৰু এই আধাৰ কাৰ্ডৰ যিখিনি সংযোজনৰ ব্যৱস্থা এইটো আমি অহা মানে 30 অক্টোবৰলৈকে সম্প্ৰসাৰণ কৰিবৰ কাৰণে বঢ়াই দিবৰ কাৰণে ইতিমধ্যে আমি আহ্বান জনাইছোঁ। আৰু এই বিষয় লৈ পিনি কোনো হিতাধিকাৰীয়ে শংকিত বা ভাবিবলগীয়া একো কথা নাই যে আমাৰ জিঅ'টেক নহ'ল থাকি গ'ল, আমি অন্তৰ্ভুক্ত নহ'লোঁ থাকি গ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নাপাম, এই কথাটো কোনেও ভাবিব নালাগে। আৰু দ্বিতীয়তে আমাৰ আধাৰ কাৰ্ডটো যে ইমান হুৰাহুৰিকৈ কৰিব লাগে এই কথাটো নাই। অহা 30 অক্টোবৰৰ আগে আমি এই আধাৰ কাৰ্ডটো যাতে তাত সংযোজন কৰিব পাৰোঁ, এই কথাখিনি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ আমাৰ ৰাজ্যক আমি অৱগত কৰিছোঁ যাতে আধাৰ কাৰ্ডৰ কাৰণে কোনো এনে হেৰি কৰিবলগীয়া আমাৰ বিষয় নাই। আৰু পিছৰবাৰ যেতিয়া আমাৰ জিঅ'টেক কৰিব যাতে কোনোবাই যদি থাকি গৈছে এই কামখিনিতো চৰকাৰী পক্ষৰ পৰা বিভাগৰ ফালৰ পৰা কৰা হ'বই, তৎসত্ত্বেও যাতে স্থানীয়ভাৱে যাতে সকলো ৰাইজ যদি কোনোবাই থাকি গৈছে পঞ্চায়ত অফিচত যাতে যোগাযোগ কৰি যাতে তেখেতলোকৰ নামটো লিপিবদ্ধ কৰাৰ বাবে যাতে আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।